ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি পিনে অসহায়। মহাত্মা ৰুদ্ৰ সজীৱতাৰে পৰিপূৰ্ণ আমাৰ এই চৌপাশ, আমাৰ অন্নদাতা জীৱকুলৰ ৰক্ষিতা এই ধৰিত্ৰী। জীৱশ্ৰেষ্ঠৰ আধিপত্যত সূৰ্য পৰ্বতো যেন উচুপি উঠিছে। ভোগ বিলাসিতা অবিবেচক নিৰ্দয়তাত আমাৰ নিগনি দৌৰত আমাৰ এই ৰক্ষিতা আজি ধৰ্ষিতা। ধৰ্ষিত ধৰিত্ৰীৰ কান্দোনো ৰখাব পৰা নাই আজিৰ যন্ত্ৰ মানৱৰ উশৃংখল চিঞৰবোৰ। ৰহস্যময় প্ৰকৃতিও যেন হিচাপ নিকাচৰ অংকত মগ্ন। নীৰৱতাৰ চকুলো বুজি পোৱা নগণ্য লোকে কৰা প্ৰচেষ্টাক হাত উজান্তি নিৰৰ্থকতাবোৰৰ মাজলৈ ঠেলি দিছে। খন্তেকীয়া পালন আৰু গাম্ভীৰ্যপূৰ্ণ ভাষণ বন্ধ কৰি পৃথিৱীৰ সেউজীয়াক ধৰি ৰাখোঁ আহক। পৰিৱেশ দিৱস পালনেৰে নহয়, সজাগতাৰে এই সংকল্পৰে কওক। আৰু গছ ৰোৱাৰ সংকল্প দায়বদ্ধতাও লওক আপুনিয়ে। তেতিয়াহে আমি হৈ থাকিম।